হে চাক মইতো হেঁচিলোঁ হে চাক হেঁচি থাক তেতিয়া ধুনীয়া লাগিব আকৌ অঁ পাইছানে হেঁচিছে দে মাছ চা কিমান ধুনীয়াকৈ পাইছানে মাছ উঠিছে না অঁ মইতো কিমান হেঁচিলোঁ বাল্টিঙে এতিয়া অমিনহঁতৰ লগত হেঁচিলোঁ হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? ভালনে? সকলোৱে ভালে থাকক আৰু ময়ো ভালে থাকোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকে যাতে সকলোৱে ভালে থাকক। আৰু মই আজি মাছ ধৰিব ওলাইছোঁ আৰু মাছ ধৰি আমি কেনেকৈ হালধি পাতত দি কেনে খাওঁ সেইধৰণে আপোনালোকক মই দেখাই দিম আৰু আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যাতে স্কিপ নকৰে। যিসকলে নতুনকৈ আহিছে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে আৰু এতিয়া চাই থাককচোন। আৰু আনকালে ধৰিয়ে থাকোঁ মাছ, কিন্তু আপোনালোকক দেখাবলৈ নহয় আৰু আজি মই দেখাম বুলি ভাবি ল'লোঁ। গতিকে আপোনালোকে চাই থাকিবচোন। ইমান ডাঙৰ ৰ'দ দেখিছেনে, তথাপিও ওলাইছোঁ ধৰিবলৈ। কিয় জানেনে? আপোনালোকক দেখাবৰ কাৰণে। গতিকে চাই থাককচোন শেষলৈকে। আজি গধূলিকৈ বিয়াৰ খাব লাগিব দেই। মাছ বেছি ভাগৰ লাগিলে, মাছৰ লগত মজা লাগিব। এতিয়া হালধি পাতত দিম আৰু এটা বিয়াৰনো কিটো হ'ব? অকলে খালে এটাই হৈ যাব, মাইকী মানুহ যে। মই গোটেই তিনিটাই খাব তেতিয়াহ'লে। এহেঁতি বেলেগ বেলেগে খাব, ঘূৰা ঘূৰি যাম ন এতিয়া বিটাই পালা টকা আনকে যা আকৌ জুখি কেনে দি এইটো হ'ব ডেঞ্জাৰ আছে বিলটো নাম বিল তাৰ বাপেকো দলালি মথুৰি নেচাং নেকি বুলি ক'লে। ইমান ধুনীয়া বতাহ মাৰিছে অ'। ইমান কষ্ট হেঁচিছো কামত থাকিলে কেনে মাছ পাবি যায়। গৰম দেখি কাম নাই। সেইটো কিজানি মোক মেলা ধুলো মাৰি এইকেইটা মই টিংটোত থৈ লওঁ। ঠিক আছে, এইকেইটা মই হেৰি কৰিম, কি বুলি কয়, পুখুৰীত মেলিছোঁ। খাবলৈ নাই পুখুৰীত মেলিছোঁ। চিকাকেইটা সেই পুখুৰীত মেলিছোঁ। আমাৰ পুখুৰী মাছ ওলাই গ'ল নহয়, বহুত মেলিছিলোঁ। এনেকুৱা চিকাবোৰ মই পালে মানে হেৰি কৰি দিছোঁ তাৰমানে। তিনিটা তিনি ভাগ ন, ঠিকে আছে। মোৰ পৰা আকৌ দিলীপ কাক এসাঁজত দিম নহয়। নালাগে তোৰ নেলাগিব পাৰে আকৌ। তই এতিয়া ঘন তিনিটিহে মানুহ, আলহী চব গ'লেহে পাৰে আকৌ। সেইখিনি মই লৈ লওঁ, সেইখিনি মোৰ হয়। বাচি নাই লোৱা দেই অমিন, সৰত আকৌ নাই বচা বোলো। অঁ উঠাই দিম মই বাৰু। মোক নেলাগে, মই খাব বেয়া পাওঁ। ঘৰত এতিয়া হেৰি অলপমান থলুংকৈ পাইছে নবা। এতিয়া এইখিনিৰ সৈতে মই এইখিনি অমিনত তুলি দিছোঁ। তই মাছ আনিবি, মই বনাই দিম। আপুনি একদম লাষ্টত আহিছে, আপুনি লাষ্ট। পঠিয়াব লাগিব এইফালে আমাৰ মুনক আৰু দিলীপ কাহঁতক দিছোঁ দেই অলপমান। আকৌ সিও অলপমান দিছে, আৰু কেইটামান দিম বা। ইয়াৰ নেহেঁচাকে ধুনীয়াকৈ এসাঁজৰ হৈ গ'ল। আমাৰ হেঁচিও চা। এতিয়া মোৰ যতনকেইটা লৈ যাওঁ। এয়া চাওক, মই মাছখিনি আনি লৈ তাত চফা কৰিয়ে আনিছিলোঁ। আনি পেলাই মই ঘৰত আহি
অলপ আৰু চফা পানীয়ে ধুই মই এতিয়া পেটু কাঢ়ি আছোঁ। সৰু মাছ হ'লেও পেটুখিনি কাঢ়িলে তিতা নালাগিব খাবলৈ, গতিকে মই সৰু যদিও মই পেটু কাঢ়ি লৈছোঁ, তেতিয়া পাতত দিলে বহুত ভাল লাগে খাবলৈ, তিতা নালাগে। আপোনালোকে এই ধৰণে কৰে নাই বাৰু? আৰু যদি পেটুৱে সৈতে যদি আপোনালোকে পাতত দিয়ে, খাবলৈ বহুত তিতা লাগে, সোৱাদটো নালাগে। আৰু মাছৰ তিতাটো এটা বেলেগ তিতা, বেলেগ আৰু তিতা কৰলা তিতাটো বেলেগ তিতা, গতিকে প্ৰত্যেকৰে তিতাটো বেলেগ বেলেগ। গতিকে মাছৰ তিতাটো খাই কেনে মই বেয়া পাওঁ বা আমাৰ ঘৰত বেয়া পায়, গতিকে আমি সদায় পেটু কাঢ়ি লওঁ। এই ধৰণে এতিয়া কাঢ়ি লৈছোঁ পেটু কাঢ়ি কেনে আৰু ভাল ধৰণে চফাকৈ ধুই ল'ম। আপোনালোকে এই ধৰণে কাঢ়ি ল'ব। আৰু সৰু মাছ বুলি পেটু নকৰাকৈ কেতিয়াও নাথাকিব। পেটু কাঢ়ি ল'লে খাই বহুত ভাল লাগিব, গতিকে কাঢ়ি ল'ব। পেটু কাঢ়িবলৈ নেপাহৰিব। আপোনালোকে এনেকৈ বনাই নাই নেজানো বাৰু, পাতত দি খাই নাই। এয়া মই এতিয়া পেটু কাঢ়ি শেষ হ'ল। এতিয়া ধুই লৈছোঁ আৰু যিহে নেকি পেটুবিলাক কেতিয়াবা এডাল দুডাল লাগি থাকে, গতিকে মই এৰুৱাই লৈছোঁ এডাল দুডাল যিহে নেকি মই দেখি পাইছোঁ, গতিকে মই অকণমান এৰুৱাই লৈছোঁ। এই ধৰণে এতিয়া মই পেটু কাঢ়ি ধুই এটোৱাৰ পিছত কি কৰিম আপোনালোকে চাই থাকিলে গম পাব কি ধৰণে কি কৰিম। এইফালে চাই থাকক এই ধৰণে। আৰু মই এতিয়া পাতত দিব লৈছোঁ এইকেইখন হালধি পাত, আৰু হালধি পাতত মই এই ধৰণে মাছখিনি হালধি সানি ল'লোঁ আৰু নিমখ মাছখিনি জোখত, মোৰ এটা হিচাপত মই গম পাওঁ কিমান দিব লাগে। এজনী গৃহিণীয়ে গম পায় কোনটো বস্তুত কিমান দিব লাগে, গতিকে মই গম পাওঁ। সেইধৰণে মই দি ল'লোঁ। এতিয়া মই ৰচুনখিনি দিছোঁ, অলপ থেতেলিয়াই লৈছোঁ ৰচুনখিনি, আৰু থেতেলিয়াই পেলাই মই এতিয়া ইয়াত ৰচুনখিনি দি সানি ল'ম। এই ধৰণে সানি লৈছোঁ এই ধৰণে। বেছি যদি মিহি কৰি দিয়া হয় ৰচুনখিনি ওলাই নপৰে, মিছাল হৈ যায়, গতিকে থেতেলিয়াই ল'লে বেছি বেলেগ এটা চৌ উঠে, ভাল লাগে কিবা এটা। গতিকে সকলোৰ কাৰণে বেলেগ বেলেগ প্ৰতিটো কামেই। আৰু এইকেইটা জলকীয়া 4টা বিহ জলকীয়াকেইটা বেছি নুপুৰে, জাল সিমান নাই, যদিও বিহ জলকীয়া হয় সৰু জাতৰ, গতিকে মই বিহ জলকীয়াও দি দিলোঁ এই 4টা। এইফালে মই এনেকৈ নুৰিয়াইছোঁ হালধি পাতকেইখিলাত, এই ধৰণে নুৰিয়াইছোঁ। আৰু আপোনালোকৰ ফালে হালধি পাতত দিয়ে নাই জনাবচোন। আমি কলপাতত সিমান নিদিওঁ, হালধি পাততহে বেছি দি খাই ভাল পাওঁ, তাৰ গোন্ধটো বহুত এটা ভাল লাগে। গতিকে এই ধৰণে মই বান্ধিলোঁ। আৰু এতিয়া মই এয়া কলপতুৰা এডালে মই বান্ধিছোঁ, কলগছত থকা যোনখন ঢকুৱা তাৰ পৰা এডাল আনিছোঁ, যিহে নেকি এইডাল অলপ জেকি থাকে, গতিকে জুইত ভৰালেও পুৰি নাযায়। এই ধৰণে আমি মাছ পাতত দিলে এডাল আনি লওঁ, হালধি পাতকেইখিলাও আনি লওঁ। এই ধৰণে এতিয়া গাঁঠি দিছোঁ, গাঁঠি দি এতিয়া মই জুইত ভৰাই দি আপোনালোকক উলিয়াই দেখাম, চাই থাকিবচোন মাছখিনি। এইখিনি মই এতিয়া পাতত দিয়া মাছখিনি উলিয়াই আনিলোঁ, দেখিছেনে? উলিয়াই আনিলোঁ, বহুত গৰম, আৰু কোনোমতে মই ইফাল সিফাল কৰিছোঁ। আৰু মই এইখিনি কি কৰিম জানেনে? কেঁচা পিঁয়াজ কাটিম। আমাৰ ঘৰত কেঁচা পিঁয়াজ দি কাটি খালে ভাল পায়। আৰু মই অলপ কেঁচা তেল দিম, আৰু নেমু অলপ চেপিম ইয়াতে, আৰু পিটিকি খাম। আৰু আনে পিটিকা খাই বেয়া পাওঁ, কিন্তু নিজৰ ভাগত লৈ ল'ম কাঁহী আগত, আৰু পিটিকিম পিঁয়াজ আৰু কেঁচা মিঠাতেল নেমু চেপি। আপোনালোকে চাই থাকক। আৰু এতিয়া দেখিলে নহয়, মাছ মই ধৰি আনিলোঁ, ধৰি বিটাই পিনে আকৌ ঘৰত আহি বাচি ধুই পখালি আৰু পাতত দি আপোনালোকক মই দেখাইছোঁ। আপোনালোকে এই ধৰণে খাই নাখায় জনাবচোন। আৰু আমি কিন্তু খাওঁ এই ধৰণে। আৰু আমি শেষতহে পিঁয়াজ দিওঁ, যিহে নেকি পাতত পিঁয়াজখিনি দিলে বৰ সোৱাদ নাপাওঁ, গতিকে কেঁচা পিঁয়াজ কাটিম এতিয়া। আৰু কেঁচা পিঁয়াজ কাটি পেলাই আৰু কেঁচা মিঠাতেল অলপ দিম, তাতে জলকীয়াকেইটাতো দিছোঁ দেখিছে। এই ধৰণে পিটিকি খাম, আৰু অলপ নেমু দিম, গোল নেমু হ'লে বেছি ভাল লাগে, ধুনীয়া গোন্ধাই, গতিকে গোল নেমু দিম অলপ। আৰু গোল নেমু আনি থোৱা আছেই যিহে নেকি। গতিকে আপোনালোকে কেনে পালে ভিডিঅ'টো এটা SMS কৰিলে ভাল পাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আৰু ইমানতে আপোনালোকৰ পৰা আঁতৰি যাওঁ, বাই বাই এতিয়া।